প্ৰিয় দৰ্শক, আছাম 15ৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত এনে তিনিগৰাকী যুৱক উপস্থিত আছে, যি কেইগৰাকী যুৱক আপোনালোকে জানে বজালীৰ এটা অগ্ৰণী অনুষ্ঠান বজালী ইউথ ক্লাব, আৰু সেই বজালী ইউথ ক্লাবৰ সৈতে তেওঁলোক জড়িত বা তেওঁলোক বিভিন্ন পদত অধিষ্ঠিত হৈ আছে। আৰু সেই যুৱককেইগৰাকীক প্ৰথমে আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ। এয়া আমাৰ মাজত আছে ৰাহুল পাটগিৰি, তেওঁ বজালী ইউথ ক্লাবৰ সভাপতি, আৰু লগতে আছে উপদেষ্টা ৰাকেশ তালুকদাৰ, তেখেতক আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আছে বজালী ইউথ ক্লাবৰ মহৰ্ষি কাশ্যপ। আমি তিনিওকৈ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে মই জানিব বিচাৰিছোঁ, যিহেতু আমি ইতিমধ্যে ক'লোঁ বজালী ইউথ ক্লাবৰ বিষয়ে, আপোনালোকক চিনাকিও কৰি দিলোঁ আমাৰ দৰ্শকসকলৰ মাজত, কিন্তু বজালী ইউথ ক্লাব কেতিয়া গঠন হৈছিল বা কি উদ্দেশ্য লৈ গঠন হৈছিল বজালী ইউথ ক্লাব? 2018 চনত আমাৰ বজালী ইউথ ক্লাব বিভিন্ন জ্যেষ্ঠ কনিষ্ঠ আমাৰ সতীৰ্থ সকলোৰে সহমিলনত আৰু আলোচনাৰ ভিত্তিত আমাৰ আৰম্ভ হৈছিলে বজালী ইউথ ক্লাব। আমাৰ কথাটো হ'ল কি, বৃহত্তৰ বজালী জিলাৰ অন্তৰ্গত ভৱানীপুৰে হওক বা আমাৰ পাটচাকুচিয়ে হওক বা বৰ্তমান আমাৰ বজালী সমষ্টিয়ে হওক, আমাৰ কথাটো হ'ল যে যুৱকসকলক একত্ৰিত কৰি ৰাখি আগন্তুক দিনত যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। মানে বিভিন্ন ধৰণৰ, যেনেকৈ আমি ভাবি আছোঁ যে ইতিমধ্যে আমি খেতি পথাৰতো আমি নামিম বা বজাৰৰ ক্ষেত্ৰতো আমি হাত দিম, মানে তাতেও আমি আমাৰ কৰ্মসংস্থাপনৰ বাবে যিখিনি আমাৰ নিবনুৱা বন্ধু আছে বা আমাৰ সতীৰ্থ ভাই ককাই আছে বা আমাৰ জ্যেষ্ঠজন, আমি ভাবিছোঁ যে আমি বজাৰ হওক বা পথাৰ হওক, আমি এনেকুৱা বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী হাতত ল'ম। আৰু আগন্তুক দিনত আমি 15টা আমাৰ যি গাঁও পঞ্চায়ত আমাৰ অন্তৰ্গত বৰ্তমান বজালীৰ, আমি আগন্তুক দিনত আমি আচাৰৰ ছিষ্টেম এটা কৰিম। ইয়াত কোনো মোৰ নিজৰ নাম নহয় বা আমাৰ কোনো ব্যক্তিৰ বিশেষৰ নাম নহ'ব। ইয়াত আমি বজালী হিচাপত আমি বস্তুটো আগবঢ়াই লৈ যাম, ব্ৰেণ্ড হিচাপত। সেইটোৱে। আৰু ইউথ ক্লাবৰ বিষয়ে আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম। বজালীত ইতিমধ্যে বহুকেইটা ক্লাব গঠন হৈছে বা বহু সংস্থাও আছে, তাৰে ভিতৰত বজালী ইউথ ক্লাব কি এনে বিশেষত্ব আছে বজালী ইউথ ক্লাবৰ? কাৰণ এটা বছৰ যাওক, নমস্কাৰ, কি বোলে, ধন্যবাদ ফাৰ্ষ্টতে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে। কিন্তু বিশেষত্ব হিচাপত ক'ব গ'লে এইটো আপোনাৰ ৰাইজে ডিচাইড কৰিব, কিন্তু আমি এক্সট্ৰা কিবা কৰিব যাইছোঁ মানে ষ্টুডেণ্টৰ হৈ, মানে কি বুলি কয়, আমাৰ এডুকেশ্যন বা যিহেতু আমাৰ সতীৰ্থই ক'লে খেতি পথাৰ বা এডুকেশ্যন বা যিকোনো আমি এক্সট্ৰা কিবা কৰিব যাইছোঁ। হয়, ক্লাব বহুত আছে, ন' ডাউট, তেখেতকো উইথ ৰেচপেক্ট কৰোঁ, কিন্তু আমি জাষ্ট এক্সট্ৰা কাম কৰিব খুজি আছোঁ, মানে আৰু কি, যাতে কিবা এটা সেই পাওক, মানে পটেঞ্চিয়েলি যাৰ আছে কাইণ্ডেটিক এনাৰ্জি যাতে ৰূপান্তৰিত হওক আৰু কি, মানে সেইটোৰ কাৰণে আমি ট্ৰাই কৰি আছোঁ আৰু কি। আৰু আমিও ইউথ হয় আৰু কি, আৰু আমাৰ নৱপ্ৰজন্মই যাতে বহুত চান্স পাওক আৰু কি, যে তেওঁলোকৰ একচুৱেলি টেলেণ্টটো ক'ত আছে, সেইকাৰণে আমি সেই ৰাখি আছোঁ আৰু কি। আৰু বিভিন্ন আৰু আপকামিং প্ৰগ্ৰেম হৈ আছে, এতিয়া আমি হাইলাইট নকৰোঁ বাৰু, কিন্তু আমাৰ আৰু আপকামিং বহুত ইছ্যুক লৈ আমি ডেভেলপ কৰিব চাই আছোঁ, যাতে আমাৰ বজালী অঞ্চলৰ বজালী ইউথ ক্লাব, যিহেতু অকল বজালী নহয়, আমাৰ অসমৰ মানে কি যিকোনো প্ৰান্তৰ মানুহে আমাক কণ্টেক্ট কৰিব পাৰে, কিন্তু আমি যিহেতু বজালী ল'ৰাই আগুৱাই আহিছোঁ, মেইনলি ফাৰ্ষ্টলিতো আমি বজালীক সেই দিম, মানে প্ৰিফাৰেঞ্চ দিম আৰু কি, কিন্তু সেই কথাটোৱে এইটো আৰু কি। প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক কওঁ, যি তিনিগৰাকী যুৱক আমাৰ সৈতে বৰ্তমান উপস্থিত আছে, এওঁলোক অকল বজালী ইউথ ক্লাবৰ সৈতে জড়িত নহয়, তেওঁলোক নিজে একোগৰাকী তেওঁলোক উচ্চ শিক্ষিত যুৱক, লগতে তেওঁলোক কম বেছি পৰিমাণে ৰাজনীতিৰ সৈতেও জড়িত। সেই বিষয়ে আমি কিছু কথা পাতিম তেওঁলোকৰ সৈতে। মহৰ্ষি কাশ্যপ, তেওঁ আমাৰ সৈতে আছে, তেওঁৰ পৰা আমি বজালী ইউথ ক্লাব সন্দৰ্ভত দুআষাৰ কথা জানিবলৈ চেষ্টা কৰিম। বজালী ইউথ ক্লাব আপোনালোকে জন্ম দিয়া এটা ক্লাব, কি আশা মনত লৈ আপোনালোকে এই অনুষ্ঠানটো জন্ম দিছে? মানে ধন্যবাদ জনালোঁ আছাম 15ক আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে। আমাৰ কথাটো হ'ল, মানে আমাৰ যোনখিনি বজালীত নিবনুৱা ল'ৰা ছোৱালী আছে, বহুত আছে, আমাৰ শিক্ষিত ল'ৰা ছোৱালী বহুত আছে, সেইখিনিকো আমি সংস্থাপন এটা দিয়াৰ কিবা এটা চেষ্টা কৰাৰ কাৰণে আমাৰ নেক্সট আশাটো ৰাখিছোঁ। আৰু আমি ইউথ ক্লাবে চব ভাল কামখিনি আমি কৰি যাম ট'টেলি। আপোনালোকে বিভিন্ন সময়ত আমি দেখা পাওঁ যে সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন ৰাইজৰ মাজত আপোনালোকে যোৱা পৰিলক্ষিত হৈছে। এই যি সাংস্কৃতিক অনুষ্ঠান পাতে, এই কেনেধৰণে পাতে, কিছু কথা যদি আমাৰ দৰ্শকসকলক। সাংস্কৃতিক অনুষ্ঠানখন মানে আপোনালোকক ক'বলৈ গ'লে, আমি সেইখন আমাৰ বছৰত আমাৰ এটা প্ৰগ্ৰেম এটা কৰা হয়। সেই প্ৰগ্ৰামটো সাংস্কৃতিক অনুষ্ঠান BYCৰ সৈতে আমাৰ প্ৰতিষ্ঠা দিব গৈছে। হয়তো আপোনালোকৰ সাংস্কৃতিক, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু যিহেতু আমাৰ লগত উপদেষ্টাগৰাকী আছে, তেওঁৰ পৰাও আমি এটা কথা জানিব বিচাৰিছোঁ। আপোনালোকে ঠিকেই ক'লে, একেটা সাংস্কৃতিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰে, কিন্তু সাংস্কৃতিক অনুষ্ঠান এটা পতাৰ বাবে
হয়তো বহুখিনি অৰ্থৰ আপোনালোকক লাগে বা অৰ্থৰ প্ৰয়োজন হয়, এই টকাসমূহ ক'ৰ পৰা আহে? পাছলি এটা কথা কওঁ, আমাৰ যিকেইটা মেম্বাৰ আছে কোনোবা গভমেণ্টৰ লগত গভমেণ্ট জব হিচাপত জড়িত বা কিবা, কিন্তু এটা বস্তু আমি চান্দা হিচাপত নহয় আৰু কি, কোনোবা আশীৰ্বাদ হিচাপত যদি আমাক অৰিহণা দিয়ে এতিয়া মানি লওঁ। বাকী আমি ফাংচনৰ কথাটো ছাপ'জ আপোনালোকে সুধিছে, আমি 15 আগষ্টৰ দিনাখন সেই কৰোঁ, মানে আপোনাৰ ৰেলী হয়, ইণ্ডিপেণ্ডেঞ্চ ৰেলী হয়, বা সেই বস্তুটো আমি কালেকশ্যন হিচাপত নহয়, অ'কে ৰাইজৰ হেল্প লাগিব, যিকোনো প্ৰগ্ৰেম এটা লাগিলে বহুত ডাঙৰ ডাঙৰ অসমত ডাঙৰ ছাত্ৰ সংগঠন আছে আৰু কি, সিহঁতে কিহেদি চলে আপোনালোকে জানে আৰু কি, যিহেতু আপোনালোকৰ আগত ফ্ৰেংকলি ক'লোঁ আৰু কি, কিন্তু আমি জাষ্ট আশীৰ্বাদ হিচাপে যোনে যি ইচ্ছা, কোনো জোৰ জবৰদস্তি নহয় আৰু কি, মানে কিবা যোনে আশীৰ্বাদ হিচাপে দিয়ে আমি সেনেকৈ প্ৰগ্ৰেমটো চলোঁ আৰু কি। আৰু তাতে আমাৰ পাৰ্টি গ'লে আমাৰ কিছুমান মানে কি বুলি কয় আশীৰ্বাদ দাতা আছে আৰু কি, মানে আমাক যিয়ে ভাল পায় আমাৰ প্ৰগ্ৰেমখিনিক ভাল পাই কিনে তেখেতসকলে আমাক সহায় কৰে, নিশ্চয় সহায় কৰে। ৰাহুল পাটগিৰি ডাঙৰীয়া, মই কিমান দূৰ মই এটা কথা শুনিছোঁ, তাৰমানে আপুনি নিজাববীয়াকৈ, যিহেতু আপোনালোকৰ সাংস্কৃতিক অনুষ্ঠান হয়, নিজাববীয়াকৈ জুবিন গাৰ্গক অনুষ্ঠানত তেওঁ গান পৰিৱেশনৰ বাবে আপুনি নিজেই গোটেইখিনি খৰচ আপুনি বহন কৰিছিলে, এইটো কথা কিমান দূৰ সঁচা? এইটো কথা একদমেই সঁচা যে আৰ্থিকভাৱে গোটেই ক্লাবটোৰ ক্ষেত্ৰত ময়ে চোৱা চিতা কৰোঁ। আৰু লগতে কি, যিহেতু মানুহক কমিটমেণ্ট কৰা গ'ল যে জুবিন গাৰ্গক আমি মাতিছোঁ বা অমুক তাৰিখে হ'ব, আমি সেই হিচাপে আমাৰ উদ্দেশ্য আছিল, যি আমাৰ লক্ষ্য আছিল, সেই লক্ষ্যত আমি উপনীত হৈছোঁ এনিহাও। আৰু আগদিনাখন হয়তো আপোনালোকে নিজে গম পায়, বিভিন্ন সমালোচনাও আমাৰ হৈছিলে, আমাৰ নামত হৈছিলে, সমালোচনা হৈছিলে যে জুবিন গাৰ্গ নাহে, ফাংচনখন বাতিল হৈছে বা কিবা হৈছে। তাৰ স্বত্বেও কিন্তু আমি এটা কথা প্ৰমাণ কৰি দিলোঁ যে বজালী ইউথ ক্লাবৰ যি স্থিতি, সেই স্থিতিত সদায় আমি অটল আছোঁ, থাকি যাম। এতিয়া আগন্তুক দিনতো আমাৰ বিভিন্ন কাৰ্যসূচী হ'ব। হয়তো এইবাৰ আমি জুবিন গাৰ্গক মাতিছিলোঁ, অহাবাৰ হয়তো আমি তাতকৈ কম হ'ব বা তাতকৈ বেছি হ'ব, কিন্তু এইটো আমাৰ কণ্টিনিউৱাছলি হৈয়ে থাকিব, এইটো প্ৰগ্ৰেমটো হৈ থাকিব। আৰু প্ৰগ্ৰেমৰ লগতে আমাৰ কথা হ'ল কি, আজিকালি যুৱক চামটোৱে সাংস্কৃতিক ক্ষেত্ৰত অলপ বেছিকৈ আগবঢ়া, সেইকাৰণে সকলোকে লগত লৈ যাতে আমি আগন্তুক দিনত আমি যাতে ভালকৈ আমি আৰু অনুষ্ঠান বা আমাৰ যিকোনো কাৰ্যপন্থা যাতে আমি ভালকৈ যাতে ৰূপান্তৰ কৰিব পাৰোঁ, তাৰ বাবে আমি দায়বদ্ধ। নিশ্চিতভাৱে আন এটা প্ৰসংগলৈ আহিছোঁ, আপুনি ৰাজনীতিৰ সৈতেও জড়িত। কেতিয়াৰ পৰা আপুনি ৰাজনীতিৰ সৈতে জড়িত, বা আপোনাৰ ৰাজনীতিক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা যদি সোধা হয়, আপুনি কি উত্তৰ? চাওক, ৰাজনীতি বুলি ক'লে ক্লাছ 7ৰ পৰা মানে আমাৰ ফেমিলি বেকগ্ৰাউণ্ড ইমানো বেয়া নহয়, দেউতা পুলিচত চাকৰি কৰা আছিল। চ' ৰাজনীতিত হয়তো সেই টাইমত আহিব লগাও নাছিল, বয়সো বহুত কম আছিল, কিন্তু কিবা এটা নিজৰ মাইণ্ডে ক'লে যে হয়। আৰু আপুনি চাব পাৰে সেই টাইমত মই যিটো দলৰ লগত জড়িত আছিলোঁ, বা আজিও যিটো দলৰ লগত মই জড়িত, এটা ভাৰতীয় জনতা পাৰ্টি, আমাৰ লিগেচিত আমাৰ কোনো পূৰ্বপুৰুষ ইয়াৰ লগত জড়িত নাছিলে। সেই ক্ষেত্ৰত আমি বহুত মানে কষ্ট কৰিছোঁ, পোষ্টাৰ মাৰিছোঁ। মই দুটা পুলিচ অফিচাৰ আছিল, তাৰপিছত মই ঘৰত টিউশ্যন কৰি থাকিব লগা সময়খিনিত মই ওলাই যাই কিনে পোষ্টাৰ মাৰিছোঁ। বিভিন্ন সময়ত মানে পৰীক্ষাৰ সময়ত আমি ৰেলীত যাওঁ, আধা পৰীক্ষা দি কিনে ওলাই যাওঁ, সেনেকুৱা দিনো গৈছে। তাৰপিছত দলেও দিছে, নিদিয়াও নহয়, দায়িত্ব দিছিলে, সেই দায়িত্ব আপুনি জিলা আহ্বায়কৰ দৰেও দায়িত্ব পালন কৰিছোঁ, বা তাত মই কোনো ধৰণৰ খুঁটি ৰখা নাই। ব্যক্তিগত জীৱনত কিছুমান আহিছিলে, মানে কি এলিগেশ্যন আহিব পাৰে, এলিগেশ্যন আহিলেও তাৰ চাৰ্জশ্বিটটো এক্সট্ৰাকৈ কোৰ্টে আমাক দি দিছে অলৰেডি। চ' আমাৰ কথাটো হ'ল এনেকুৱা যে আগন্তুক দিনত যদি আকৌ ৰাজনীতিৰ ফালে যাবলৈ বা ৰাইজে যদি বিচাৰে, নিশ্চিতভাৱে আমি ৰাজনীতিৰ ফালে যাম। কিন্তু বৰ্তমান মই থাকোঁ বহুত দূৰত, চণ্ডীগড়ত অধ্যয়ন কৰি আছোঁ, আইনৰ ছাত্ৰ মই। চ' সেইখিনি কমপ্লিট হৈ আহক, তাৰপিছত ভাবিম আৰু। কিন্তু বিজেপি ভাল পাই থাকিম, এটা মানে আদৰ্শ থাকিলে মানুহ এজন আগবাঢ়ি যাব পাৰিব, সেইটো এক্সট্ৰা। কিন্তু আমাৰ BYCটো টোটেলি এক্সট্ৰা, এইটোতো আৰু নন পলিটিকেল অৰ্গেনাইজেশ্যন। নিশ্চিতভাৱে মই ইতিমধ্যে দৰ্শকসকলক উল্লেখ কৰিছোঁ যে যি তিনিগৰাকী যুৱক আমাৰ সৈতে উপস্থিত আছে, তেওঁলোক নিজেই ৰাজনীতিৰ সৈতে জড়িত, কম বেছি পৰিমাণে হ'লেও। যিহেতু এগৰাকীক মই ইতিমধ্যে সুধিলোঁ ৰাজনীতিৰ বিষয়ে, আৰু আন দুগৰাকী আছে, তেখেতসকলকো মই সুধিব বিচাৰিছোঁ, ৰাজনীতিত আপুনিও জড়িত, কেনেকুৱা ধৰণৰ পৰিকল্পনা ভৱিষ্যত? পৰিকল্পনাটো আছে। ফাৰ্ষ্টতে মই ডিউৰিং চাইল্ডহুড, মানে মই নৱোদয়ত পঢ়িছোঁ, জৱাহৰ নৱোদয় বিদ্যালয়, তেতিয়া হোষ্টেলত আছিলোঁ। তাৰপিছত অহাৰ পিছত মই ভট্টদেৱ, বৰ্তমান আগৰ বজালী কলেজ, বৰ্তমান ভট্টদেৱ, তাৰে মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। আৰু তেতিয়া বাৰু এতিয়া দল চেঞ্জ হৈছে, অলপ আদৰ্শ বা ৰাষ্ট্ৰীয় থাকিলেও জাতীয় চেতনা আছিল তেতিয়াও। তেতিয়া মই ABVP বজালী, মানে বৰপেটা জিলাৰ কো-কনভেনৰ আছিলোঁ। বৰ্তমান যিটো অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন, অসম ছাত্ৰ পৰিষদ, মই ষ্টেট ছেক্ৰেটাৰী হয় আৰু কি। এতিয়া ফিউচাৰটো কি হয় দেখা যাওক আৰু কি, ৰাইজৰ আশীৰ্বাদে, ৰাইজে যোনবাৰে আগুৱাই দিয়ে, অলপতো ইণ্টাৰেষ্ট থাকিব, কাৰণ ৰাজনীতিটো
সেই হিচাপে নলয়, জ্ঞান হিচাপে ছায়েন্স হিচাপে লওঁ আৰু কি, বিজ্ঞান হিচাপত, যিহেতু পলিটিকেল ছায়েন্স হয় ন, গতিকে সেইকাৰণে ৰাইজৰ হৈ তেতিয়া আগবাঢ়ি আহিব পাৰিম আৰু কি, ইণ্টাৰেষ্টটো আছে। মহৰ্ষি কাশ্যপ, আপোনাৰ ৰাজনীতিক লৈ পৰিকল্পনা কি? বৰ্তমান আপুনি যিহেতু ৰাজনীতিৰ সৈতে জড়িত। জড়িত আছিলোঁ, বৰ্তমানো আছোঁ। মই বিজেপিক মনেদি পূৰা বিজেপি ছাপৰ্টাৰে, কিন্তু বিজেপিত জইনো আছিলোঁ। মই কনভেনাৰ হৈ আছিলোঁ মিডিয়া চেলৰ, কিন্তু কিবা এটা প্ৰব্লেম এটাত সেইটোৰ পৰা মই আঁতৰি আহিলোঁ। বৰ্তমান একো ডিচিশ্যন লোৱা নাই, ভৱিষ্যতে কিবা এটা ল'ম, জড়িত হ'ম বা নহ'ম, কিবা ভৱিষ্যতে এটা ল'ম। বৰ্তমান BICৰহে কাম কৰিম, ভৱিষ্যতে কিবা এটা পৰিকল্পনা ল'ম। এনেই মই খুব চমুকৈ আৰু এটা কথা মই জানিব বিচাৰোঁ, আপুনি ক'লে যে আপুনি আইনৰ ছাত্ৰ, আপুনি যিহেতু বৰ্তমান অধ্যয়ন কৰি আছে, আপোনালোক তিনিওজনকে মই সুধিব বিচাৰিছোঁ, আপোনালোকে পেছাগতভাৱে কিবা কৰেনে নাই বৰ্তমান? পেছাগতভাৱে মানে মোৰ এটা সৰুকৈ ইণ্ডাষ্ট্ৰী এটা আছে আপোনাৰ গড়চুকত, আৰু তাৰে পৰা যি পইচা পাওঁ সেইকাৰণে দান বৰঙণি দিয়ে শেষ হয়। সেয়া ইণ্ডাষ্ট্ৰীটো কি হয় জানিব পাৰিম? আইৰণ মেনুফেকচাৰৰ। আপোনাৰ? অলপ কণ্ট্ৰেকচুৱেলৰ লগত জড়িত, কণ্ট্ৰেক্ট মানে অলপ চলপ কৰোঁ, আৰু কিন্তু পাৰ্টিকুলাৰ যিহেতু নকওঁ যে আপোনাৰ সেইটো কনষ্ট্ৰাকশ্যনে কৰোঁ নে কি কৰোঁ, মানে চব বিভিন্ন ধৰণৰ আৰু কি, যিহেতু এজ দেখাত বাৰু ডাঙৰ হৈছোঁ, কিন্তু ইমান এজ নাই হোৱা, গতিকে অলপ যিহেতু ফেমিলি বেকগ্ৰাউণ্ড মানে মা আৰু মই অকল আছোঁ, ছাপৰ্ট যিখিনি কৰে গোটেই যিখিনি অলপ জড়িত আৰু কি, কণ্টেক্ট মানে বিজনেছ লাইনত জড়িত আৰু কি, সেইটো আৰু মেডিচিনৰ লগত অলপ জড়িত। মেডিচিন কোম্পানী আমাৰ ডক্টৰেছ লাইফ চায়েন্স বুলি এটা মানে মেডিচিন অলপ মানে ডিল আছে আৰু কি, এইটো বস্তু সেইটোৰ লগত জড়িত অলপ। আপুনি? মই বিজনেছ জানিব মেডিচিনৰ। হয়, প্ৰিয় দৰ্শক, আপোনালোকক ইতিমধ্যে ক'লোঁ যে বজালী ইউথ ক্লাবৰ তিনিগৰাকী যুৱক আমাৰ সৈতে উপস্থিত আছে। তেওঁলোকে বিভিন্ন দায়িত্ব তেওঁলোকে পালন কৰি আছে। আমি আশা কৰিম বজালী ইউথ ক্লাবত যিহেতু তেওঁলোকে দায়িত্বভাৰ বহন কৰিছে, তেওঁলোকে অনাগত দিনত বজালী ইউথ ক্লাবক আৰু বহুত দূৰ আগবঢ়াই লৈ যাওক। আৰু যিহেতু তেওঁলোকে কৈছে যে ৰাজনীতিৰ সৈতেও তেওঁলোক জড়িত, ভৱিষ্যত তেওঁলোকৰ ৰাজনীতিৰ উজ্জ্বল ভৱিষ্যত তেওঁলোকৰ কামনা কৰিছোঁ। গতিকে আপোনালোকে হয়তো এই অনুষ্ঠানটো ইমান পৰে চালে, যদি অনুষ্ঠানটো চাই ভাল লাগিল, আমাক তলত কমেণ্ট বক্সত আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব। গতিকে আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।